হাই এভৰিৱান, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। মানে মই বেছিকৈ নামাতো কাৰণ মানে মোৰ মাতটো ভাগি আছে। বাহত ওলাইছে আৰু নামঘৰলৈ যাবলৈ। এয়া আমাৰ আজি বিষ্ণু আছে। মাতটো শুনি নাহাঁহিবলৈ গাইছ। এয়া আমাৰ লিপি বাৰ ছোৱালী। ইমান ফুৰিছে ন? গৰম ভাল কেলে নকওঁ এইটো কাটি দিম। আমি চাকি দিবলৈ যাওঁ নামঘৰত। ৰাতিলৈ ভাওনা মানে কালি যাবাক মই আগবঢ়াই নিবলৈ আহিলোঁ। কৃষ্ণ ৰদে মই কলপাতখিলা ধুই লওঁ দেই। কৈ দিয়া তুমি দৈত্যপতি। অঁ গুৰুদেৱ শিক্ষা দিয়ক কৈ দিয়া। শিক্ষা ওলালে তুমি কি লৈছা কৈ দিয়া। क्यों
ধন্য একলব্য, ধন্য তোমার গুরু ভক্তি, ধন্য তোমার গুরু ভক্তি। আজি মই ভিডিঅ'টো ইমানখিনিলৈকে চোৱাৰ বাবে আপোনাক অশেষ ধন্যবাদ। একচুৱেলি আমাৰ ভাওনা কালি শেষ হৈছে 1-1:30মান বজাত দেই, আৰু মই মানে লাষ্টৰ পাৰ্টখন নবনালোঁ, ভাগৰো লাগিলে, টোপনি ধৰিলে সেইটো টাইমত, আৰু এতিয়া এডিট কৰিব লওঁতে চাইছোঁ আৰু মই লাষ্টৰ পাৰ্টখন নবনালোৱেই, আৰু সেইকাৰণে এতিয়া এনেকৈ বনাই দিছোঁ। আৰু আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল পালে তেন্তে এটা লাইক কৰি দিব, আৰু ভাওনাৰ যোনটো অংশ আপোনালোকে দেখি ভাল পালে, মানে সৰু সৰু ক্লিপছেই দিছোঁ বাৰু, সেই ক্লিপছকেইটাৰ ভিতৰত কোনটো আটাইতকৈ ভাল লাগিলে আপোনালোকৰ কমেণ্ট এটা কৰি লিখি দিব প্লিজ, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ ইমানখিনিয়ে, বাই বাই।